নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা আপোনালোকৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং। তেওঁৰ ঘৰ ক'ত, তেওঁৰ প্ৰকৃত নাম কি, তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে, সকলোখিনি কথা মই জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, বিউটি বাইলিঙৰ প্ৰকৃত নাম হৈছে চুমকি কছাৰী। তেওঁৰ ঘৰ হৈছে গোলাঘাটত আৰু জন্মৰ তাৰিখ হৈছে 19 জানুৱাৰী। বন্ধুসকল, চুমকি কছাৰীৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু দুগৰাকী ভনীয়েক আছে। চুমকি কছাৰী অৰ্থাৎ বিউটি বাইলুঙে গোলাঘাটৰ পৰা স্কুলিং, হাই ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। বন্ধুসকল, আমি জানিব পৰা মতে চুমকি কছাৰী কাৰো লগত বৰ্তমান প্ৰেমৰ সম্পৰ্কত নাই। বন্ধুসকল, আপোনালোকে বেহাৰবাৰী আউটপোষ্টত চুমকি কছাৰী অভিনয় চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবচোন। আৰু আপুনিও যদি বিউটি বাইলিঙৰ অনুৰাগী হয় তেতিয়াহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবচোন। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।